কলে যে অসমৰ 70 লাখ অসমত বিদেশী আছে মোৰ সন্মুখত এইবাৰ যোৱা কেইদিনমান আগতে এনআৰচিয়ে ধৰিলে কিমান 16 লাখ তাৰমানে 54 লাখ বিদেশীক এনআৰচিয়ে ৰেগুলাৰাইজ কৰিলে প্ৰফুল্ল মহন্তৰ ভাষা এনআৰচিয়ে 25 লাখ বিদেশীক ৰেগুলাৰাইজ কৰিলে তেতিয়ালে এই এনআৰচি খনৰ বিৰুদ্ধে ৰাইজে কিয় সংগ্ৰাম নকৰিলে প্ৰতীক হাজেলা যোৱাৰ দিনাখন প্ৰতিদিনেতো তেওঁ যেন এজন নায়ক কৈছে একদম অসমৰ পৰা ইন্টাৰভিউ ললে আপোনাৰ বাৰু কেনেকুৱা লাগিছে অসমৰ পৰা বিদায় লৈ যোৱাৰ সময় তে যিজন মানুহে 54 লাখ বিদেশীক ৰেগুলাৰাইজ কৰি থৈ গল তেওঁৰ বিৰুদ্ধে টায়াৰ নজলিলে কিয় আজি ধুবুৰী জিলাত এনআৰচিয়ে বাংলাদেশী মুছলমান বিচাৰি পালে 20,000 জন বৰপেটা জিলাত এনআৰচিয়ে বাংলাদেশী মুছলমান বিচাৰি পালে 40,000 জন আৰু হাইলাকান্দিৰ দৰে জিলাত এনআৰচিয়ে বাংলাদেশী মুছলমান বিচাৰি পালে 25,000 যদি ইমানে আছিল অসম আন্দোলন কিয় হৈছিল কিয় আমাক 45 লাখ বুলি কলে মাত্ৰ 7 দিন আগত আছুৱে কিয় অমিত শাহক কলে যে 70 লাখ আছে এই গোটেই বিদেশী বিলাকক ৰেগুলাৰাইজ কৰা মানুহজনৰ ঘৰত কিয় স্লোগান নহল সেই মানুহজনৰ ঘৰত কিয় ধৰ্ণা নহল 5 লাখ কৰিব খোজা তেওঁলোকক কিন্তু হিন্দু খেনিক আমি পঠাই দিব নোৱাৰো পাকিস্তানত ইছলাম ধৰ্ম গ্ৰহণ কৰিবৰ কাৰণে আমি পঠাই দিম নেকি তাতে কিবা নহয় কিবা প্ৰকাৰে তেওঁলোকটো ভাৰতৰ মাটিত থাকিবই পঠাই দিব খুজিলে আত্মহত্যা কৰিব যে ঠিক আছে আমি আত্মহত্যা কৰিম আপোনালোকে যদি আমাক পঠাই দিব খুজিছে এই 5 লাখ মানুহৰ বিপক্ষে গোটেইখন জাগ্ৰত হৈ গল কিন্তু এনআৰচিত 54 লাখ মানুহ আৰু প্ৰফুল্ল মহন্তৰ নিজৰ ভাষাত 25 লাখ মই 79 চনৰ ডেটা কৈছো যে 45 লাখ অসমত বিদেশী আছে ৰেগুলাৰাইজ কৰা মানুহজনৰ কি একচন হল তেওঁৰ ঘৰত কেইটা স্লোগান ফুটিলে কেইটা টায়াৰ জ্বলিলে তেওঁৰ ঘৰৰ সন্মুখত মই উচতোৱা নাই তেওঁ মধ্যপ্ৰদেশত গুচি গল আজিৰ দিনত মই ইয়াত উচতালেও তেওঁৰ ঘৰত গৈ আমি কোনো টায়াৰ জ্বলাব নোৱাৰো তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা হল তাৰমানে আজি মিয়া কবিতা যেতিয়া লিখিলে মানুহে তেতিয়া ভাষা সংস্কৃতিৰ বিপদ নাছিলে যেতিয়া অসমীয়া লোকক জেনোফেবিক বুলি কলে কোনজন বঙালী হিন্দুৱে অসমীয়া লোকক জেনোফেবিক বুলি কলে মিয়া কবিতা লিখা সকলেতো জেনোফেবিক বুলি কলে আজি এই মিয়া কবিতা গোৱা মানুহে কেনেকৈ আন্দোলনত অংশগ্ৰহণ কৰিছে আজি 2008 চনত ওদালগুৰিত গোষ্ঠী সংঘৰ্ষত মূল ভূমিকা লোৱা মুছাৰ সম্পাদক মতিউৰ ৰহমানে কেনেকৈ আন্দোলনত অংশগ্ৰহণ কৰিছে কেব বিৰোধী আন্দোলনত আছুৰ সাধাৰণ সম্পাদক উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ কাষতে বহাৰ তেওঁৰ কেনেকৈ সৌভাগ্য হৈছে মোক বুজাই দিয়ক আমাক সৰু ল'ৰা বুলি ভাবিব নালাগে আজি আপোনালোকে চাওক কোনোবাই প্ৰশ্ন কৰিছেনে যে এই বিলখনত কি কি আপুনি এমেণ্ডমেণ্ট আনিলে বিল দেখাই নাই 5 লাখ আপুনি আপোনাৰ হিচাপতে দেখা নাপায় 5 লাখ বাংলাদেশী হিন্দু আমি অসমত ৰেগুলাৰাইজ কৰা 5 লাখ ফিগাৰটো আপুনি ক'ব পালে এই 5 লাখ ফিগাৰটো হল এনআৰচি 2014 চনলৈকে আবেদন হৈছিল অৰ্থাৎ 2014 চনত যিসকল লোকে আহিছিল তেওঁলোকে এনআৰচি খনত আবেদন কৰিছিল আৰু যিসকল বঙালী হিন্দু মানুহৰ আবেদন অগ্ৰাহ্য হল যিনে আজি এতিয়া কেবত আবেদন কৰিব সেই সংখ্যাটো হল 5,04,800 ইয়াৰ ভিতৰত বহুতৰ দেউতাক মাকৰ নাম আছে বহুতে হয়তো কাগজ পত্ৰ ফৰেনাৰ্ছ ট্ৰিবিউনেলত গলে ইয়াৰ পৰা 1 লাখ লোক নিজে নিজে সোমাব তথাপিতো মই 5,04,000ৰ সংখ্যা কৈছো এতিয়া আন্দোলনৰ পৰিমাণটো কি আছে ইয়াতে আপোনালোকে যদি চাই আমাৰ গোটেই ডিব্ৰুগড় জিলাত কেবৰ পৰা মানুহ সোমাব বঙালী হিন্দু যদি সকলোৱে আবেদন কৰে 15,000 only 15,000 মাজুলীত কেইজন 300 জন নলবাৰীত কেইজন 1000 জন এখন এনআৰচিৰ ফিগাৰ এইটো হল এনআৰচিৰ যিটো ফিগাৰ গোলাঘাট জিলাত কেইজন 7,000 জন
এই 7,000 জনে বাংলাদেশী নহয়। ইয়াৰ ভিতৰত কিছুমানৰ জেনুইন কাগজ পত্ৰ আছে, কিছুমানৰ দেউতাক মাকৰ নাম আছে, আৰু হয়তো 2-3,000 জেনুইনলি সোমাবই ফৰেনাৰ্ছ ট্ৰিব্যুনেলত যোৱাৰ পিছত। অৰ্থাৎ অসম চুক্তিক আপোনালোকে অসমৰ ৰাইজে গোটেই কথাখিনি বুজি পাব লাগে। প্ৰফুল্ল মহন্তই কি কৰিলে? অসম চুক্তি চহী কৰিলে, কৰি তেওঁলোকে এটা ডিমিং প্ৰভিজন আনিলে যে 51 পৰা 71লৈকে কোনো মানুহে আবেদন কৰিব নালাগে। দে বিকাম অট'মেটিক চিটিজেন, নেচাৰেল চিটিজেন। মানে যোন 71ৰ পৰা আহিছে তেওঁ ভাৰতীয়। এটা কোন আহিছে, তাত ISI এজেণ্ট আহিছে নেকি, তাত কোনোবা আহিছে নেকি, কোনো প্ৰমাণ নাই। খালি 71ৰ আগত আহিলে আপোনালোক ভাৰতীয়। এনেকুৱা সাংঘাতিক চুক্তি এখনত চহী কৰা হ'ল, সেইখনৰ নাম হ'ল অসম চুক্তি। এই কেবত কি আছে যে তেনেকে চিটিজেনশ্বিপ নহব। তেওঁলোকে এফিডেভিট দিব লাগিব যে মই বাংলাদেশৰ কোনখন জিলাৰ পৰা মই আহিছিলো, মই কেনেকে আহিছিলো। আবেদন কৰিব লাগিব কেইদিনৰ ভিতৰত, এবছৰৰ ভিতৰত। অৰ্থাৎ অসম বিধানসভাৰ নিৰ্বাচনৰ আগতে আমি গম পাম যে আবেদন কৰা মানুহ 1.5 লাখ নে 2 লাখ নে 2.5 লাখ। মই নাভাবো যিকোনো কাৰণতে এই নম্বৰ 3 লাখ ক্ৰছ কৰিব। তাৰমানে আপুনি ক'ব বিচাৰিছে যে অসম ইলেকশ্যন 2021 নিৰ্বাচনৰ আগলৈকে তেওঁলোকে একদম চিটিজেনশ্বিপ নাপায়। চিটিজেনশ্বিপ পোৱা নোপোৱাটো পিছত হ'ব, আবেদনখন কৰিব। আৰু আবেদন কৰিলে অসমৰ মানুহে নম্বৰটো বুজি পাব যে গোলাঘাটত মই 2,000 ল'ম, কাৰণ আবেদনবিলাকতো কম্পিউটাৰত হৈ থাকিব, আবেদনকাৰীৰ সংখ্যা ডিছক্ল'জ হৈ থাকিব। যে নগাঁৱত 6,000 জন এনেকুৱা হ'ব পাৰে। বহুত মই বঙালী মানুহ পাইছো, তেওঁলোকে কৈছে ছাৰ আমিতো বাংলাদেশী নহয়, আমিতো 71 চনৰ আগত আহিছো, হাজেলাই আমাৰ কাগজ নললে, 71ৰ আগত আমাৰ কাগজ আছে, আমাক চিটিজেনশ্বিপ বিলত চিটিজেনশ্বিপ নালাগে, আমি ফৰেনাৰ্ছ ট্ৰিব্যুনেলত গৈ আমাক প্ৰমাণ কৰিম, খালি এইবাৰ যাতে আমাৰ নিৰপেক্ষভাৱে আমাৰ কাগজ চায়। এতিয়া 1,80,00,000 এটা ফিগাৰ কিছু দল সংগঠনে নেতাই দিছে, সেই কথাটো অলপ মানে সেইটো এটা ডাঙৰ এনেকুৱা কথা ক'ব নাপায় নহয়। এই মানুহবিলাকে 45 লাখ বাংলাদেশী মুছলমান আছে বুলি অসম আন্দোলনত কৈছিল। এই মানুহবিলাকে যোৱা 7 দিন আগতে অমিত শ্বাহক ক'লে যে 70 লাখ বাংলাদেশী আছে অসমত, কিন্তু NRCত ওলালে 14 লাখ 15 লাখ। এতিয়া NRCৰ বিপক্ষে ক'ব কিয় বেয়া পায়? তাৰমানে বাংলাদেশী মুছলমানে মোক বেয়া পাব, বদৰুদ্দিন আজমলে মোক বেয়া পাব। প্ৰফুল্ল কুমাৰ মহন্তই জনসংখ্যা আইনৰো বিৰুদ্ধে কৈছে এছেম্বলি, ৰেকৰ্ডত আছে, কয় জনসংখ্যা আইন আনিব নালাগে। আসাম বিধানসভাত সিদিনাখন অসম বিধানসভাত এটা অভাৱনীয় ঘটনা ঘটি গ'ল। কোনো দল সংগঠনেতো প্ৰতিবাদ কৰা নাই। অসম চৰকাৰে এখন ভূমি নীতি ললে যে ভূমিৰ অধিকাৰ অকল খিলঞ্জীয়াৰ থাকিব। চেয়াৰমান আলীয়ে বিধানসভাত প্ৰতিবাদ কৰিলে, মাটিত শুই দিলে যে খিলঞ্জীয়া নহয়, চৰৰ মুছলমানৰে অধিকাৰ পাব লাগিব। কোনোতো দল সংগঠনে প্ৰতিবাদ নকৰিলে। কোনটো দল সংগঠনে প্ৰতিবাদ কৰিলে? বটদ্ৰৱাত শংকৰদেৱৰ জন্মভূমিক দখল কৰি থাকোতে কোনটো সংগঠনে টায়াৰ চলাইছিল? মোক নাম কওক। এই টায়াৰ জ্বলাই আৰু এটা ভয় খুওৱা দিন আছে নেকি? অসমে চেন গান দেখিলে, মেচিন গান দেখিলে, AK-47 দেখিলে, গণ আন্দোলন দেখিলে, এই টায়াৰৰ কাষেদি স্কুটাৰ চলি আছে, কোনে ভয় খাইছে? কোনোবাই ভয় খাইছে নেকি? মোৰ ঘৰত বোলে পোষ্টাৰ লগাব, উই অপোজ কেব, মই ধুনীয়াকৈ চহী মাৰি লিখি দিম, আই ছাপোৰ্ট কেব হিমন্ত বিশ্ব শৰ্মা। কি ডাঙৰ কথা হ'ল? আমি কি জাতি বুজি নাপাওঁ নেকি? 45 লাখ বিদেশী কৈ বুলি 855 জন শ্বহীদক মাৰিলা, 71ৰ পৰা 51লৈকে বিদেশীক ৰেগুলাৰ কৰি চহী কৰি আহিলা। সেই মানুহে এতিয়া বিজেপিক প্ৰশ্ন কৰিছে আপোনালোকে 5 লাখ মানুহক কিয় নাগৰিকত্ব দিলে? এই 5 লাখৰ ফিগাৰটো, এই 5 লাখৰ ফিগাৰৰ কাগজখন মই আপোনাক দি দিছো। এইখনে NRCৰ হিন্দু মুছলমানৰ ডাটা। NRCয়ে 7,19,000 মাত্ৰ বাংলাদেশী মুছলমানক চিনাক্ত কৰিলে। এইখন NRC।
আৰু হিন্দু বাংলাদেশী বুলি যাক আমি কম 5,04,000 হাতে পাছে 12 তাৰ পিছত 1 লাখ নেপালী সম্প্ৰদায়ৰ মানুহ গুৰ্খা সম্প্ৰদায়ৰ মানুহ যি নাগৰিকত্ব পাব লাগে ইণ্ডো নেপাল চুক্তি অনুসৰি তেওঁলোক বহুত খিলঞ্জীয়া মানুহ আছে যোনে পাব লাগে আৰু 2 লাখ অসমীয়া মানুহৰ নাম কাটি থৈ প্ৰতীক হাজেলা গুচি গ'ল এতিয়া এই যে গোটেই তাৰমানে অসমত 7 লাখ বাংলাদেশী মুছলমানে আছিল নেকি তেতিয়াতো 85 চনত আৰু কম হ'ব লাগিব 85 চনত কিয় 45 লাখ বুলি কয় 855 জন শ্বহীদক মৰুৱালা প্ৰফুল্ল মহন্তই জবাব দিয়ক মোক এতিয়া এই দিস ইজ দ্য অফিচিয়েল ফিগাৰ 5% ভেৰিয়েশ্যন কবাত হ'ব পাৰে আপুনি কাগজখন ল'ব আপুনি চাব তেওঁলোকক জবাব খুদিব মাত্ৰ 7,000 গোলাঘাটত আজি আপুনি চাওক বৈখালাংশু কাৰ্বি আজি হদিয়াত মাত্ৰ আপোনাৰ মই আপোনাক গাই দিছো ডিমা হাছাত মাত্ৰ 1500 জন হামৰেনত মাত্ৰ 1000 জন সাউথ সালমাৰাত 2000 জন চৰাইদেউত মাত্ৰ 2000 ইয়াৰো কিন্তু দেউতাক মাকৰ বহুতৰ নাম আছে ফৰেনাৰ্ছ ট্ৰিবিউনেলত গলে এই 2000 হয়তো 300ও নহব এটা যোনটো মানুহৰ এটা ধাৰণা যে 2014 লৈকে যিখিনি ডিচেম্বৰ 31 তাৰিখলৈকে যিখিনি মানুহ হয়তো এই ফিগাৰটো হয়তো কৰবাত নহয় কৰবাত এটা ফাৰ্জড ফিগাৰ কেনেকে ফাৰ্ষ্ট ফিগাৰ মইতো ফৰ্ম ফিল আপ কৰি দিলো চহী মাৰি এটা নতুন এখন ফৰ্মটো আহিব নোৱাৰে 2014 চনলৈকে অসমত থকা বঙালী হিন্দু মানুহে ফৰ্ম ফিল আপ কৰি চহী মাৰি ফৰ্ম জমা দি দিলে এনআৰসি এটা নতুন এজনেও যদি ফৰ্ম ফিল আপ কৰে তেওঁ প্ৰমাণ হ'ব তেওঁ আফটাৰ এনআৰসি অসমত আহিছিল তেওঁতো যাব লাগিব হিন্দু হলেও যাব লাগিব এতিয়া মানে ৰিলিজিয়াছ পাৰ্সিকিউশন অমিত শাহ ডাঙৰীয়াই এটা বহুত ডাঙৰ কথা কৈছিল ডেলিগেশ্যনৰ আগত যে মই উত্তৰ পূবৰ বেদনা বুজি পাওঁ মোক অলপ সময় দিয়ক মই এই মানুহখিনিক ভাৰতৰ আন ৰাজ্যত লৈ যাব পাৰো নেকি মই চেষ্টা কৰিম ত্ৰিপুৰাৰ ডেলিগেশ্যনৰ আগত অমিত শাহ ডাঙৰীয়াই স্পষ্টভাৱে মোৰ সন্মুখত কৈছে যে উত্তৰ পূবে যাতে অধিক বুজা ল'ব নালাগে তাৰ বাবে মোক অলপ সময় দিয়ক মই চেষ্টা কৰো ইট ইজ এ নিউ আইডিয়া যে বিদেশীসকলক বা যাক আমি ৰেগুলাৰাইজ কৰিম তেওঁলোকে হয়তো অসমতকৈ যদি গুজৰাটত ভাল চাকৰি সংস্থাপন পাই গুচিও যাব তেওঁ ক'লে যে মোক অলপ সময় দিয়ক মই এই বস্তুটো ৱৰ্ক আউট কৰিব দিয়ক So, Modi ডাঙৰীয়া অমিত শাহ ডাঙৰীয়া is open to any idea. যদি এই নম্বৰটো বহুত হয় অসমত এটোটো এপ্লিকেশন বেস হ'ব এটা প্ৰশ্নটো এনেকুৱা হৈছে যে এই গোটেই কথাখিনি যদি আপুনি বুজিয়ে পোৱা নাই না যদি আপুনি কোৱা নিচিনাকে হয় জানিছে ডাঙৰীয়া মই এজন মন্ত্ৰী মইতো এনেই ক'ব নোৱাৰো সংসদত বিলখন পাছ হৈছে তাত লিখা আছে 2014 ডিসেম্বৰ বুলি গুগল কৰিলে সবে পাব মই এনেকে কেনেকে কম হিৰেন গোহাঁই কোৱা কথাখিনি গুগল কৰিলে নাপাব তেওঁলোকে তেনেকে বুজাব যেনেকে আন্দোলনৰ সময়ত কৈছিল যে কি এটো সিবিআই হেলিকপ্টাৰ আহি তেওঁৰ ঘৰৰ সন্মুখত উৰি আছে সিআই হেতু বুজাব লাগিব আমাৰটো বুজাব নালাগে আমাৰটো তত কৰি গুগল মাৰিলে লিখা আছে যে 31 ডিসেম্বৰ 2014 কিন্তু এই ফিগাৰটো আপোনালোকৰ জাৰ্নেলিষ্টৰ হতুৱা এই ফিগাৰটো আজি দিনত ইনকুৱাৰী কৰিল এই ফিগাৰটো কোনো নতুন ফিগাৰ নহয় এটা প্ৰত্যেক ব্লকে গলে হ'ল এটা গুৱাহাটী মহানগৰীত কামৰূপ মেট্ৰত বঙালী হিন্দু এক্সক্লুডেড 60,000 তাৰ ভিতৰত বুজি পালে হ'ল মোৰ সমষ্টিতে 15,000 আছে ফটাখিল আমবাৰী এই অঞ্চল বিলাকত 15,000 থাকিব প্ৰত্যেক এনএসকে কেন্দ্ৰৰ ওপৰত হিচাপ কৰিলে ফিগাৰটো ওলাই যায়